নমস্কাৰ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নৰ অন্তৰ্গত প্ৰথম অধ্যায় বৰগীত। বৰগীতৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। আমি পাঠটোৰ মূল বিষয়বস্তুৰ বিষয়ে জনাৰ আগতেই জানিব লাগিব বৰগীত কাক বোলে। বৰগীত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শংকৰদেৱৰ দ্বাৰা ৰচিত শাস্ত্ৰীয় ৰাগতালযুক্ত ১৪ প্ৰসংগত গাব পৰা গীতসমূহকেই বৰগীত বুলি কোৱা হয়। এতিয়া তোমালোকে কিতাপখন উলিয়াই ল'বা। কিতাপখনৰ আমি প্ৰথমতে চাব লাগিব লিখকৰ পৰিচয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। দেউতাকৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। তেখেত প্ৰথমে আছিল এজন শাক্ত ধৰ্মৰ লোক আৰু পাছলৈ তেখেতে শংকৰদেৱত শৰণ লয়। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী, কাব্যকৃতিত আছিল অসাধাৰণ। নামঘোষা, বৰগীত, ৰাজসুৱ কাব্য, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি লেটোৱা, চোৰধৰা পিম্পৰা গুচোৱা ইত্যাদি তেখেতৰ আছিল কাব্যকৃতিসমূহ। নামঘোষা আছিল তেওঁৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। এইখিনিতে কৈ থওঁ, নামঘোষা পুথিখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ তত্ত্বমূলক সাহিত্য আছিল ভক্তি ৰত্নাৱলী। তেখেত চিৰকুমাৰ আছিল। চিৰকুমাৰ মানে তোমালোক সকলোৱে নিশ্চয় জানাই যে সাংসাৰিক ধৰ্মৰ পৰা তেওঁ দূৰত আছিল। ১৫৯৪ চনত কোচবিহাৰত তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ বিষয়ে আলোচনা কৰিবলৈ সিমান সহজ নহয়, গতিকে আমি আজি থুলমূল আলোচনাহে কৰিলোঁ। এতিয়া আহোঁ মূল পাঠলৈ। প্ৰথমে চোৱা, প্ৰথমতে দিয়া আছে বৰগীতটোৰ ৰাগ বসন্ত। আমাৰ ২১ বিধ ৰাগ আছে। এই ৰাগসমূহৰ পৰা বসন্ত ৰাগটোক ইয়াত অন্তৰ্ভুক্ত কৰি বৰগীতটো ৰচনা কৰিছিল। আমাৰ ২১ বিধ ৰাগৰ ভিতৰত আশুৱাৰী, ধনশ্ৰী, কল্যাণ, বসন্ত এইসমূহৰ পৰা বসন্ত ৰাগটোক লৈ কবিয়ে কবিতাটোৰ বৰ্ণনা দাঙি ধৰিছে। কবিতাটোত প্ৰথমে কবিয়ে হৰিৰ চৰণত শৰণ লৈ কবিতাটোত জীৱনে মৰণে কবিক নেৰিবৰ বাবে কাকুতি কৰিছে। হৰি অৰ্থাৎ ভগৱানেই হৈছে ভকতৰ সৰ্বস্ব। তেওঁৱেই ভকতৰ পৰম বান্ধৱ। তেওঁৰ চৰণত শৰণ লৈ আমি সংসাৰৰ মোহৰ পৰা মুক্তিদানৰ কাকুতিয়েই হৈছে কবিতাটোৰ মূল ভাৱ। হৰিৰ মহিমা অপাৰ। সনক সনন্দ যোগীসকলে ধ্যানত থাকিও নিগম শাস্ত্ৰই ভগৱানক বিচাৰি নাপায়। তেওঁৰ মহিমা আয়ত্তও কৰিব নোৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। তেনেস্থলত কবি হৈছে এটি অতি সাধাৰণ প্ৰাণী। তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ ওচৰত চপাটো অসাধ্য কাম। হৰিৰ কৃপা অবিহনে তেওঁৰ মহিমা আয়ত্তও কৰিব নোৱাৰি বুলি কবিয়ে কবিতাটোত বৰ্ণনা কৰিছে। সংসাৰৰ মায়ামোহৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ ওচৰত কৃপা ভিক্ষা মাগিছে আৰু শেষত কবিয়ে নিজকে ভকতৰ বা ভগৱানৰ দাস বুলি বৰ্ণনা কৰি কবিতাটোৰ সামৰণি মাৰিছে। পাঠটোৰ মূল বিষয়বস্তু এইখিনিয়ে। বাকী তোমালোকে পাঠটো এবাৰ পঢ়িবা। আজি আমি লিখকৰ লগতে পাঠটোৰ মূল বিষয়বস্তুসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজিলৈ এৰিলোঁ। আকৌ লগ পোৱাৰ আশাৰে এটা নতুন ভিডিঅ'ত। ধন্যবাদ।